সঁচাকৈয়ে আনন্দিত হৈছোঁ যে আমাৰ ৰুণিখাটা শান্তিপুৰ সমবায় সমিতি আজি 50 বছৰ অতিক্ৰম কৰিলে। যোৱা 50টা বছৰে সমবায় সমিতিৰ এটা আন্দোলন, যি আন্দোলনৰ যোগেদি আমাৰ সাধাৰণ খাটি খোৱা ৰাইজ, সাধাৰণ খেতিয়কসকলক তেখেতৰ প্ৰডাকশ্যন কৰা খেতি বাতি, তেখেতৰ প্ৰডাকশ্যন কৰা কিছুমান বয় বস্তুক সমবায় সমিতিৰ যোগেদি আমি কিছুমান নিশ্চয়কৈ বিক্ৰী কৰা বা সেইটো আমি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ যি এটা থল আছে, সেই থলৰ যোগেদি ইয়াৰ যোগেদি নিজৰ আৰ্থিক অৱস্থা, ঘৰৰ আৰ্থিক অৱস্থা ভাল কৰিব পৰা এটা উপায় এটা আছে। আৰু ইয়াৰ লগতে যিহেতু এই সমবায় সমিতিৰ যোগেদি আমাৰ PDSৰ বস্তু বাহিনী একেবাৰে গৰীবতকৈ গৰীব শ্ৰেণীৰ ব্যক্তিসকলক প্ৰদান কৰাৰ যি এটা উপায় অৱলম্বন আজি ভাৰত চৰকাৰ, অসম চৰকাৰে কৰিছে, সেইখিনি এই সমবায় সমিতিয়ে সুচাৰুৰূপে তেওঁলোকে পালন কৰি আহিছে। আৰু ইয়াত দেখা গৈছে যে এইখিনি সময়ত তেখেতসকলে 5.5 crore মানে ফাণ্ড মবিলাইজেশ্যন তেওঁলোকে কৰিবলৈ সক্ষম হৈছে। আৰু এই টকাটো তেখেতসকলে আকৌ বেনিফিচিয়াৰীসকলক লোন দিবলৈ সক্ষম হৈছে। তাৰপিছত আমাৰ নাবাৰ্ডৰ ফালৰ পৰা তেখেতসকলৰ 933 কোটি টকা তেওঁলোকে আজিৰ তাৰিখলৈকে লোন তেওঁলোকে ল'বলৈ সক্ষম হ'ল। আৰু সেই 933 কোটি টকাটো তেখেতসকলে 100তকৈ বেছি বেনিফিচিয়াৰীসকলক আকৌ তেওঁলোকে লোন দি এই সমবায় সমিতিৰ যিটো ইনকাম, সেই ইনকামটো তেওঁলোকে আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰিছে। মই আশা ৰাখিছোঁ যোৱা 50টা বছৰে এই সমবায় সমিতিয়ে এই অঞ্চলৰ সাধাৰণ খেতিয়কসকলক টকা তেওঁলোকে লোনত দি সেই খেতিয়কসকলে ভালকৈ তেখেতসকলৰ খেতি বাতি কৰিবৰ কাৰণে যি সহায়ৰ আগবঢ়ালে, এইখিনি ভৱিষ্যতলৈ নিশ্চয়কৈ জাৰি থাকিব। আৰু ইয়াৰ দ্বাৰা এই অঞ্চলৰ সাধাৰণ খাটি খোৱা ৰাইজসকল, খেতিয়কসকলে নিশ্চয়কৈ সকাহ পাব আৰু ইয়ে তেওঁলোকৰ আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত নিশ্চয়কৈ সহায় কৰিব বা কৰিছে। আৰু এইখিনি যোগেদি আজি দেখা গৈছে যে এই সমবায় সমিতিত প্ৰায় মানে 14,000 তেনেকৈ বেনিফিচিয়াৰীসকল আছে, শ্বেয়াৰ হোল্ডাৰসকল আছে। আৰু শ্বেয়াৰ হোল্ডাৰসকলে এই সমবায় সমিতিৰ ফালৰ পৰা তেওঁলোকৰ শ্বেয়াৰ, আজি মই দেখিছোঁ চিৰাং জিলাৰ চবতকৈ লেখত ল'বলগীয়া যদি সমবায় সমিতি আছে এইখনেই আছে। আৰু এই সমবায় সমিতিয়ে শ্বেয়াৰ হোল্ডাৰসকলক বছৰেকত কিবা এটা মাননি বা শ্বেয়াৰ তেওঁলোকে দিব পাৰিছে। তেনেকৈ অইন মানে সমবায় সমিতিবোৰে দিব নিশ্চয়কৈ হয়তো বা তেনেকৈ এই পৰ্যায়লৈকে যাব হয়তো পৰা নাই, বা যদিও বা গৈছে তথাপিতো তেখেতসকলৰ নিচিনাকৈ কামটো কৰিব পৰা নাই। মই অইন সমবায় সমিতিবিলাকক মই আহ্বান জনাইছোঁ, তেখেতসকলৰ যিটো নেকি কৰ্মদক্ষতা, সেইখিনি তেখেতসকলে অলপ তেখেতসকলৰ মানে সমবায় সমিতিটো যাতে ব্যৱহাৰ কৰে। আৰু এনেকৈয়ে আমাৰ ৰাইজসকলক যাতে আৰ্থিকভাৱে সকাহ দিব যাতে পাৰে। গভমেণ্টৰ যিটো প্লেন পলিচি, সেই প্লেন পলিচিৰ লগত ৰাইজক যোগাযোগ কৰাত বা গভমেণ্টৰ লগত মোকাবিলা কৰাত তেখেতসকলৰ যাতে সহায় কৰিব পাৰে, এইখিনি মই আশা ৰাখিছোঁ।